গাৰ্গৰ কথা মনত কৰকচোন ৰাইজ। আপোনালোকে এই মানুহজনলৈ মন কৰক। আপোনালোকে দেখা পায়ে আছে, আপোনালোকৰ আগত এই মানুহজনক দেখুৱাই ৰাখিছোঁ। আচলতে এই মানুহজনে জুবিন গাৰ্গৰ কথা এনে দুটামান কৈছে। জুবিন গাৰ্গৰ কথা এই মানুহজনে কৈছে। আপোনালোকে সেই মন্তব্যকেইটা, সেই কথাকেইটা শুনা পালে আপোনালোকে আচৰিত হ'ব। আপোনালোকৰ চকু কপালত উঠিব। মই এতিয়াই সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ আগত মই প্লে' কৰি দিম। কালি আছিল গেলাবিল, যিহেতুকে আপোনালোকে গমেই পায়, গোলাঘাট গেলাবিলত কালি আছিল বিহু সন্মিলনী। আৰু সেই বিহু সন্মিলনীতে এই মানুহজনে, এই ডাঙৰীয়া দেৱে জুবিন গাৰ্গৰ কথা কৈছে। হয়তো আপোনালোকে নুশুনালৈকে আপোনালোকে গম নাপাব। আপোনালোকক শুনোৱাবৰ কাৰণে, আপোনালোকক দেখুৱাবৰ কাৰণেই মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে এই মানুহজনৰ যোনকেইটা কথা, সেই কথাকেইটা শুনিব আৰু শেষত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। জুবিন গাৰ্গৰ কথা সন্মান জনাইছোঁ। তেখেতৰ গান বিভিন্ন সংগীত, যিসকলে সংগীত পৰিৱেশন কৰিছে তেওঁলোকে সেই গীত গাইছে, সেয়াও আমি জুবিন গাৰ্গৰ প্ৰতি সন্মান জনোৱা বুলিয়েই আমি ভাবি লৈছোঁ। এটা কথা মনত কৰকচোন ৰাইজ, যে আপোনালোকে চাবচোন, ভাৰতবৰ্ষৰ বিভিন্ন মিটিংবিলাকত ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি, ৰাজনৈতিক নেতা, জাৰ্ণালিষ্ট, যিসকলে সংবাদ পৰিৱেশন কৰে, ডাঙৰ ডাঙৰ ভাৰতবৰ্ষৰ সাংবাদিকসকল বা বিভিন্ন শিক্ষাবিদসকলে যেতিয়া আমাৰ ছবিমান চাব আপোনালোকে টিভিত, প্ৰায় অসমীয়া গামোচাখন পিন্ধি পেলাই তেওঁলোকৰ নহয়, কিন্তু সেইটো হৈছে আমাৰ কৃতিত্ব, আমাৰ প্ৰাপ্তি। সেইটো আমি সেই ক্ষেত্ৰত সফল হৈছোঁ। আমি অসমীয়া গামোচা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তত পঠিয়াই দিব পাৰিছোঁ। দ্বিতীয় এটা কথা মই আপোনালোকক সদায় মই যেতিয়া বিহু মঞ্চত কথা কওঁ, মই দুই এটা কথা সদায় কওঁ যে আমি ওডিচি, ভাৰতীয় এইবিলাক আমাৰ ল'ৰা ছোৱালীক শিকাওঁ। কিন্তু আজিৰ দিনত কি হৈছে, আমাৰ আৰু এটা দায়িত্ব যে আমাৰ সত্ৰীয়া নৃত্য, বহুতাল নৃত্য, বিহু যাতে ভাৰতবৰ্ষৰ বিভিন্ন ঘৰত, বহুতৰ ঘৰত যাতে এই নৃত্যবিলাক তেওঁলোকে শিকে। আৰু তেতিয়া আমাৰ এটা মাৰ্কেটিং হয়, যিটো ব্যৱসায় কৰিলে আমাৰ কিন্তু আমাৰ যিটো মূল যিটো দিশ, সেই দিশ কিন্তু হেৰাই নাযায়। সেইটো মাৰ্কেটিং, মানে ইংৰাজী ভাষাত মাৰ্কেটিং বুলি কোৱা হয়, ব্যৱসায় বুলি কোৱা হয়। যাৰ দ্বাৰা কি হ'ব, আমাৰ বিহু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত যথেষ্ট আমাক সহায় কৰে। আমি ভাৰতীয়মৰ ক্ষেত্ৰত দেখিছোঁ যে গোটেই ভাৰতবৰ্ষৰ পৃথিৱীত ভাৰতীয়ম শিকোৱা হয়, ওডিচি শিকোৱা হয়, কথাকলি শিকোৱা হয়। গতিকে সকলোবিলাক দিশ, যিবিলাক দিশ পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰিছে, আমিও ঠিক সেইধৰণে প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ। যিদৰে আমাৰ অসমীয়া গামোচা, আমাৰ অসমীয়া স্বাভিমান, এই অসমীয়া গামোচা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত আমি পিন্ধা ডিঙিত লৈ পেলাই তেওঁলোকে বিভিন্ন স্থানত উপস্থিত হোৱা দেখিবলৈ পোৱা যায়। সেয়া আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ বিষয়। যিহেতু অলপ পাছতে মনমিতা মিত্ৰৰ গীতৰ শৰাই আছে, গতিকে মই বৰ দীঘলীয়া নকৰোঁ। বহুত কথা ক'বলৈ মন আছিল, যিহেতু আয়োজক কমিটিয়ে মোক কৈছে যে অলপ সংক্ষেপে কথাখিনি ক'বৰ কাৰণে। তথাপিও মই আকৌ এবাৰ কওঁ যে এই 40 সংখ্যক গেলাবিল যি ৰঙালী বিহু উৎসৱ আজি পাতিছে, এই উৎসৱ যাতে 50 বৰ্ষ যেতিয়া গৌৰৱ দিব, সোণালী জয়ন্তী হ'ব, সেইদিনা যাতে এই মঞ্চত মই আশা কৰিছোঁ, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এই মঞ্চত মোক আমন্ত্ৰণ, মোক অন্তত যাতে এটা ফোনেৰে সৈতে যাতে মোক মতা হয়, মই উপস্থিত থাকিবলৈ যথেষ্ট মোৰ ইচ্ছা। কিছুদিন আগত মই অৱসৰ লৈছোঁ। মোৰ খুব ইচ্ছাই সেই সোণালী জয়ন্তীত উপস্থিত থাকিম। আৰু এই সোণালী জয়ন্তী বৰ্ষত যি বিহু সন্মিলন হ'ব, সেই বৰ্ষত যাতে সকলো দিশত ফলে ফুলে জাতিষ্কাৰ এটা সুন্দৰ অনুষ্ঠান আমি দেখিবলৈ পাওঁ। আৰু তাত মই আপোনালোকক কথা দিছোঁ, ময়ো আৰ্থিক দিশত আপোনালোকক সহযোগ কৰিম বুলি আজি এই মুকলি মঞ্চত সকলোকে জনাই মই প্ৰতিশ্ৰুতি আপোনালোকক প্ৰদান কৰিছোঁ। লগতে এটা অনুৰোধ কৰিছোঁ, মই বৰপথাৰ মহাবিদ্যালয়ত কিছুদিন আগত অৱসৰ লৈছোঁ। অৱসৰ মহাবিদ্যালয়খন একদম মোৰ তেজৰ সম্পৰ্ক মোৰ মহাবিদ্যালয়ৰ লগত। মই মহাবিদ্যালয়ৰ
মই ক'ব পাৰোঁ ল'ৰা ছোৱালীক মই অত্যন্ত ভাল পাওঁ গতিকে মহাবিদ্যালয়ৰ যাতে স্বাভিমান মই ইয়াত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী গেলাবিলবাসী ৰাইজক যিসকলে অখিল কষ্টেৰে বৰপথাৰ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল তেওঁলোকক মই প্ৰত্যেকক অনুৰোধ কৰিছোঁ যাতে বৰপথাৰ মহাবিদ্যালয়ৰ স্বাভিমানক যাতে কোনো ধৰণৰ কেতিয়াও যাতে কোনো আঘাত কৰিব নোৱাৰে এই ক্ষেত্ৰত যাতে সকলোৱে লক্ষ্য ৰাখে তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ আৰু অলপ পাছত হ'বলগীয়া অনুষ্ঠানটো যাতে আপোনালোকে সুন্দৰভাৱে উপভোগ কৰে আৰু যিসকল ব্যক্তিয়ে 40 সংখ্যক আজি ৰঙালী বিহু উৎসৱ ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকৰ জীৱনত এই যথেষ্ট সহযোগ আগবঢ়ালে যিসকলে আজি ইয়াত উপস্থিত নাই তেওঁলোক ঢুকাল গতিকে তেওঁলোকৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আশীৰ্বাদ ৰাখিব জুবিন গাৰ্গৰ আমাৰ হিয়া নামতো তেওঁকো মই প্ৰাৰ্থনা কৰিছোঁ আশীৰ্বাদ কৰিব এই বিহু মঞ্চখনে যাতে অনাগত দিনত 10 দিনবিলাকত যাতে সুন্দৰকৈ সকলো দিশত আগবাঢ়ি যায় দীঘলীয়া নকৰোঁ সকলোকে পুনৰাই মই নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ডাঙৰীয়া কিন্তু কিন্তু একদম ভাল লাগিল আপোনালোকেতো শুনা পালে নিজৰ বুলি আপোনাৰ সহযোগিতা সদায় গেলাবিল ৰঙালী বিহু বঁটা বিতৰণী কাৰ্যসূচী ইতিমধ্যে সমাপ্তি ঘটিছে আপোনালোকে দেখা পাইছে মঞ্চত উঠি থকা এইসকল লোকে এতিয়া মঞ্চৰ পৰা নামি আহিছে মানে যিহেতুকে গীতৰ শৰাই আছে মৌমিতা মিত্ৰ যিহেতুকে ইয়াত গীত পৰিৱেশন কৰিবহি তো নিজৰ বুলি এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ তো নেক্সট ভিডিঅ'ত আপোনালোকে মৌমিতা মিত্ৰই গীত পৰিৱেশন কৰা আপোনালোকে পৰিৱেশসমূহ দেখা পাব গীত পৰিৱেশন কৰা যিহেতুকে আপোনালোকেতো মৌমিতা মিত্ৰৰ গীতসমূহ চাবৰ কাৰণে আহিছে তো আপোনালোকে দেখিবলৈ পাব তো এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ তো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ।